নমস্কাৰ, মই ধনদা দেৱী। সুদূৰ কৰ্ণাটক মহীশূৰৰ অসমীয়া ভাষা সাহিত্য চৰ্চাৰ মঞ্চ পোহৰ জোনাকীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি পাঠ কৰিবলৈ লৈছোঁ মোৰ এটি স্বৰস্ত কবিতা। কবিতাটিৰ নাম হ'ল খেতিয়কৰ ছোৱালী মই। খেতিয়কৰ ছোৱালী মই, মোৰো আছে পলসৰ গোন্ধে আকুল কৰা এখন নিজাকৈ দ পথাৰ। আছে জেঠৰ পখৰ ৰ'দ আৰু শাওণৰ মৌ চেপা বৰষুণ পি খাব পৰা এটি নিজা পিয়লা। আৰু মোৰ বহুত কিবা কিবি আছে। আছে মাটিৰ বুকু দুফাল কৰা এটা দাম্ভিক চিম্ফৌ নাঙল আৰু এটা অহংকাৰী গুণামো ঠিক মোৰ দৰে। আৰু আছে হৃদয়ৰে পাতেৰে সজা এটি টঙি ঘৰ। খেতিয়কৰ ছোৱালী মই। প্ৰকৃতিৰ কোলাত হাঁহি মাতি নাচি বাগি শিকি পেলালোঁ স্বাধীনতাৰ সংজ্ঞা, নিৰপেক্ষতাৰ সংজ্ঞা, সাহসৰ সংজ্ঞা। নেগুৰ ছিগা সাপৰ পৰা শিকি পেলালোঁ দৃষ্টিৰ পৰিধি ভাঙি ভাঙি দৌৰৰ বিচিত্ৰ কলা। খেতিয়কৰ ছোৱালী মই। ধুমুহাই বিচাৰে মোৰ কণ্ঠধ্বনি, বতাহে বিচাৰে মোৰ ওঠৰ সুহুৰি, ৰিব ৰিব মলয়ে বিচাৰে মোৰ ঢৌ খেলা চুলি, বৰষুণে বিচাৰে মোৰ খিলখিলে হাঁহি। কেতিয়াবা মই নিজেই কঠীয়া হওঁ, নিজেই নিজক ৰোপণ কৰোঁ। হেঁপাহৰ টঙি ঘৰত বহি অপেক্ষা কৰোঁ মোৰ শৰীৰ সোণগুটিৰে ভৰোঁ পোৱালৈ। সদৌ শেষত ভাতৃপ্ৰতিম মকিবুৰ ৰহমান আৰু তেওঁৰ সহধৰ্মীলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ, কাৰণ তেওঁলোক প্ৰৱাসী হৈও কেনেকৈ অসমীয়া ভাষা সাহিত্য হৃদয়ত ৰাখিছে আৰু এখন সৰ্বভাৰতীয় মঞ্চ তৈয়াৰ কৰি আমাকো তাৰ অংশীদাৰ হোৱাৰ সুযোগ দিছে। এইটো বৰ সৰু কথা নহয়, এইটো অতি সুন্দৰ কথা। তেওঁলোকৰ এই সুন্দৰ জয়যাত্ৰা অব্যাহত থাকক, এইখিনিকে কৈ মোৰ কথা আৰু কবিতা সামৰণি মাৰিলোঁ।